Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। পুনৰ বিপদত পৰিছে অসমৰ জনপ্ৰিয় ইউটিউবাৰ হিমাশ্ৰী শইকীয়া অৰ্থাৎ JSS আনস্ক্ৰিপ্টেড ইউটিউব চেনেলটো। কিয় চেনেলটোৰ ওপৰত অসম পাব্লিক ৱৰ্কছে এজাহাৰ দাখিল কৰিলে, সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। পুনৰ বিপদত পৰিছে জনপ্ৰিয় ইউটিউবাৰ হিমাশ্ৰী শইকীয়া। পডকাষ্টৰ জৰিয়তে সমাজত অন্ধবিশ্বাস বিয়পোৱাৰ অভিযোগত ইউটিউবাৰ ওপৰত এজাহাৰ দাখিল কৰিলে অসম পাব্লিক ৱৰ্কছে। শয়তানক পূজা কৰা এটা ভয়ানক সংগঠন ইলুমিনেটি শিক্ষক ভিডিঅ' বনাইছিল পডকাষ্ট চেনেলটোৰ জৰিয়তে। অসম পাব্লিক ৱৰ্কছে দাখিল কৰা এজাহাৰ পাছত কি ক'লে শুনিলো আহকচোন হিমাশ্ৰী শইকীয়াই। আপোনাৰ এগেইনষ্টত কিবা এফআইআৰ এখন দিছে আসাম পাব্লিক ৱৰ্কছে, আপুনি হয়তো গম পাইছে চাগে? হয় হয়, মই দেখি আছো। আচলতে কি হৈছিল ন? আপুনি কিবা পডকাষ্ট এটাৰ কথা কৈছে, আপুনি কি হৈছে আপুনি অকণমান ক'ব নেকি আপোনাৰ? আচ্ছা, এটা ইলুমিনিটিৰ ওপৰত পডকাষ্ট কৰিছিলো। সেইটো একচুৱেলি ৱেষ্টাৰ্ণৰ এটা মানে কালচাৰৰ আপোনাৰ কিবা কিবি এনেকুৱা থাকে আৰু ইলুমিনিটি বুলি এটা কনচেপ্ট আছে। হয়, সেইটো ওপৰত এটা পডকাষ্ট কৰিছিলো, বাট ভাবিছে সেইটো ভূত বুলি। আচ্ছা, বুজি পোৱা নাই চাগে, আৰু সেইটো ভাবিছে অন্ধবিশ্বাস বিয়পাইছে বুলি এনেকে ভাবিছে। বাকী কিয় বা এনেকুৱা এফআইআৰ দিছে সেইটো মই নাজানো, তেওঁলোকে জানিব। আৰু ইলুমিনিটিটো কি হয়, ক'ৰ অৰ্গেনাইজেশ্যন এইটো? সেইটো বাহিৰত হয় একচুৱেলি, বহুত মানুহ জড়িত থাকে, আপুনি অলপমান ৰিচাৰ্চ কৰিলে গম পাব। আৰু বহুত চেলিব্ৰিটিও থাকে, মানে শুনিছো আৰু ৱেষ্টাৰ্ণত, আৰু সেইবিলাক পডকাষ্ট বাহিৰত বহুত কৰা হয় মই দেখিছো। আৰু এইটো প্ৰথমত চাগে অসমত চাগে ময়ে প্ৰথম কৰিছো নেকি। তাৰ পাছত সেইটো কাৰণে এফআইআৰ দিছে, আৰু ডিছক্লেমাৰ দিয়া হৈছিলে বাৰু সেইটো, কিন্তু বাট এফআইআৰ দিছে আৰু বাছ। আৰু এটা কথা তাত এফআইআৰখনত উল্লেখ কৰিছে যে শিশুৰ গালৰ পৰা পানী কেঁচুৱা এটা শিশুৰ গালৰ পৰা কি পদ্ধতিৰে মানে কি হিংসুক পদ্ধতিৰে তেজ সংগ্ৰহ কৰা, এইবিলাক কথা আলোচনা হৈছিল নেকি আপোনাৰ পডকাষ্টত? হয় হয়, আলোচনা হৈছিল। একচুৱেলি কণ্টেণ্টটো বহুত বেলেগ বেলেগ থাকে। এতিয়া ধৰি লওক, এতিয়া আমি চোৱাৰ ওপৰত নিৰ্ভৰ কৰিব, সেইটো কণ্টেণ্ট যদি বাচ্ছাক দেখাইছে সেইটোতো তেওঁলোকৰো ভুল থাকিব ন, মানুহবিলাকৰ। এতিয়া কণ্টেণ্ট বিলাক মোবাইলটো ইউজ কৰাটো নিজৰ ওপৰত কথা। তথাপি এগৰাকী আপুনি দায়িত্বশীল হিচাপে পডকাষ্টাৰ হিচাপে আপোনাৰো কিছু দায়িত্ব নাথাকে জানো? মানে আমাৰ সমাজত ভুল এনেকুৱা ধৰণৰ বেয়া প্ৰভাৱ পৰিব পৰা কণ্টেণ্টৰ পৰা আঁতৰি থকা তেনেকুৱা এটা দায়িত্ব নাথাকে জানো? আপোনাৰো নাথাকে জানো বাৰু? হয়, মই বিশেষকে সেই যেতিয়া পডকাষ্টটো কৰিছিলো তাতে এটা কথা মই বাৰে বাৰে উল্লেখ কৰিছো যে অন্ধবিশ্বাস বিয়পা কোনো কথা নাই, আৰু আপোনালোকে এইবিলাক নল'ব, জাষ্ট ইনফৰমেশ্যনৰ কাৰণে। মানুহে চব কথা জানিব লাগে, নহয় জানো? সেইটো কথা বাৰু বেলেগ, বাট এনেকুৱা কণ্টেণ্টটো বহুতে কৰিছে। ধৰি লওক কিছুমান নিউজ চেনেলটো মই দেখিছো পেৰানৰ্মেল ইনভেষ্টিগেটৰ লৈ পেলাই ভূতৰ ওপৰতো কিছুমান কৰিছে। সেইটোতো অন্ধবিশ্বাস তেতিয়াহ'লে সেই নিউজ চেনেল যিসকলে বা যি নিউজ চেনেলে বজাইছে তেতিয়াহ'লে সেইটো কি বুলি ক'ম তেতিয়াহ'লে মই? এতিয়া আপুনি কি ক'ব, মানে আপুনি এইটো কথা ভাবেনে যে ছ'চিয়েল মিডিয়াত যিটো আমাৰ মুক্ত স্বাধীনতা, আমি যি কৰিব পাৰোঁ, যি বিচাৰোঁ, যেনেধৰণে ক'ব পাৰোঁ, কথা পাতিব পাৰোঁ, সেই স্বাধীনতা থকাৰ কাৰণে আমি বাৰু কিছুমান ক্ষেত্ৰত সেই নিজৰ কাৰণে নিজৰ লক্ষ্মণ ৰেখাডাল তৈয়াৰ কৰিব পৰা নাই নেকি? আমি যি ইচ্ছা তাকে কৰি গৈছোঁ নেকি বাৰু? আপোনাৰ বুলি কোৱা নাই, একাংশ পডকাষ্টে এইটো কৰিছে নেকি? সেইটো বেলেগৰ কথা বাৰু ক'ব নাযাম, কিন্তু মই মানে বেলেগ বেলেগ কণ্টেণ্ট ট্ৰাই কৰোঁ। আপুনি যদি চেনেলটো চেক কৰে তেতিয়া গম পাব। মই সেইটো বেচিছত বনাই আহিছো বস্তুবিলাক। বাকী যদি কিবা কৰিবলগীয়া আছে সেইটো আইনে কৰিব, বাকী মোৰ ফালৰ পৰা একো ক'বলগীয়া নাই। আপোনাক চানমাৰি থানাৰ পৰা যোগাযোগ কৰিছে নেকি? নাই নাই, এতিয়ালৈকেতো কৰা নাই। আৰু আপুনি গোটেই ঘটনাটো সন্দৰ্ভত যিখন এফআইআৰ দিলে সেই সন্দৰ্ভত আপোনাৰ শেষ স্পষ্টীকৰণ আপুনি কি ক'ব, আপোনাৰ মতামত কি? মোৰ ক'বলগীয়া একোৱে নাই, মই জাষ্ট কথা পাতিছিলো সেইটো টপিকৰ ওপৰত, আৰু মই ডিছক্লেমাৰ দি লৈছিলো, আৰু মাজতে ভিডিঅ'ৰ মাজতো মই কৈ দিছো যে এইটো কোনো অন্ধবিশ্বাস নহয়, তেনেকুৱা ফেলাবৰ কাৰণে মই কথাখিনি পতা নাছিলো, আৰু সেইখিনি কৈ দিয়া আছিলে, ক্লিয়াৰিফিকেশ্যন কৰা আছিলে। তাৰপিছতো কিয় দিছে সেইটো মই নাজানো, তেওঁলোকে জানিব। আপুনি এই ভিডিঅ'টো আপোনাৰ কণ্টেণ্ট মানে ফেচবুক পোষ্টত বা ছ'চিয়েল মিডিয়াত ৰখাব নে এতিয়া আঁতৰাব? সেইটোতো মই এতিয়ালৈকে ভবা নাই বাৰু। ইফালে এজাহাৰ দাখিল কৰা সন্দৰ্ভত অসম পাব্লিক ৱৰ্কছৰ বিষয়ববীয়াই ক'লে এনেদৰে দিছোঁ। তাৰ কাৰণটো হ'ল যে আজি কিছুদিন ধৰি আমি দেখা পাইছোঁ যে অসমত যি পডকাষ্ট বুলি যে কিছুমান চেনেল চলাই আছে, তাত মই সকলোকে একাকীকৰণ কৰা নাই, কিন্তু বহুতত আমি দেখা পাইছোঁ যে কিছুমান মানে অকল কণ্টেণ্ট বা কি বুলি কয় তেওঁলোকে কিবা ক্ৰিয়েশ্যনৰ নামত যাকে তাকে মাতি আনি যি টি মানে টেলিকাষ্ট কৰি এইবিলাক তেওঁলোকে ছ'চিয়েল মিডিয়াত এৰি আছে। তো এই গোটেই বস্তুটোৰ ওপৰত আমি আগৰ পৰাই নজৰ দি আছিলোঁ, মানে ভাল লগা নাই। অসমীয়া সুস্থ সমাজ ব্যৱস্থাত যদি কিছুমান অপ্ৰীতিকৰ মানে বিষবাস্প যদি সমাজত এৰিব বিচাৰে, বিশেষকৈ আপোনালোকে সকলোৱে জানে যে লকডাউনৰ পিছৰ পৰা সৰু বাচ্ছাৰ পৰা আৰম্ভ কৰি হাতে হাতে মোবাইল ফোন আছে। যিকোনো ঘৰৰ যিকোনো ষ্টেণ্ডাৰ্ডৰ যিকোনো মানুহৰ, আমাৰ অসমীয়া সমাজৰ কৈছোঁ, বাচ্ছাবিলাকৰ হাতত আজিকালি মোবাইল ফোনটো থাকেই। তো তেওঁলোকে চাই থাকে এইবিলাক। তো শেহতীয়াভাৱে এই মহিলাগৰাকীয়ে
এজন ল'ৰা মাতি লৈছে, নাম চাম নাজানো কোন হয় তেওঁ, কিবা এটা মানে ইলুমিনটি নে কি নামৰ এটা বাহিৰৰ মানে এটা আপোনাৰ বস্তু এটা খুব নিশংস জঘন্য বস্তু এটা, তাৰ ওপৰত এটা সাক্ষাৎকাৰ লৈ তেওঁলোকে এইটো ছ'চিয়েল মিডিয়াত এৰি দিছে। আৰু এই এনেকুৱা কথা কৈছে কিছুমান মানে শুনিলে গাৰ নোম শিয়ৰি উঠা। আৰু যদি তাৰ পৰা যদি কোনোবা যদি ইনস্পায়াৰ হয় যে সেনেকুৱা কাম কৰিলে বোলে কিবা একদম সাধনা সিদ্ধি পাব পাৰি, তেনেকুৱা কামৰ প্ৰতি যদি উৎসাহিত হৈ আমাৰ কোনোবা মানুহে তেওঁ যিবিলাক কথা কৈছে মানে ভাবিব নোৱাৰি। যেনে ধৰি লওক সৰু বাচ্ছা এটাক বোলে উত্তেজিত কৰা হয়, মানে ভয় খুৱাই দিয়া হয়, ভয় খোৱাৰ লগে লগে তেওঁৰ বডিত যিটো হৰমন চিক্ৰেশ্যন হয় তাৰ পৰা বোলে তেওঁলোকে কিবা কালেকশ্যন কৰে। মই ক'ব খোজা নাই কথাখিনি, চালে কোনোবাই হয়তো গম পাই যাব। মানে সেইবিলাক পৰ্যায়ত তেওঁলোকে কথাবিলাক কৈছে। কালি পৰহি কোনোবা এনেকুৱা কিছুমান আছে নহয় মানসিকতাৰ মানুহ, কোনোবা সৰু বাচ্ছাটো টাৰ্গেট কৰি লয়, তেতিয়াহ'লে সেই লছটো কাৰ হ'ব। আৰু অসমীয়া সমাজত ইতিমধ্যে দেখিছোঁ বহু বাহিৰৰ কিছুমান মানে নালাগা কালচাৰ সোমাইছে। ভালটোক আমি আঁকোৱালি ল'ব লাগে, কিন্তু মানে যিবিলাক নটৰিয়াছ কাৰবাৰ এইবিলাক আমাক নালাগে। এইবিলাক কণ্টেণ্ট ক্ৰিয়েটৰৰ নামত কেইটামান পইচাৰ কাৰণে তেওঁলোকে আমাৰ সমাজ ব্যৱস্থাত এইবিলাক এৰি দিছে, যিটোৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু এই এফআইআৰখন আচলতে এই যিমান পডকাষ্ট কৰা মানুহ আছে এনেকুৱা ধৰণৰ কণ্টেণ্ট লৈ তেওঁলোকলৈ এটা মেছেজ যে ভৱিষ্যতে এইবিলাক কাম নকৰিব, ভাল কাম কৰক, সুস্থ কাম কৰক, অসমৰ সমাজ জীৱনত যিবিলাকে অৰিহণা যোগাব পাৰে তেনেকুৱা কাম কৰক, য'ৰ পৰা আমি দুটা কথা শিকিব পাৰোঁ তেনেকুৱা কাম কৰক। এই বদমাচিবিলাক বন্ধ কৰি দিয়ক। ইয়াৰ ওপৰত আপোনালোকে কি ক'ব তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত, সপোন আঁকি